মজা এই গাড়ি কোট পে কোট বলা পালো আৰু বেছি নাই এইখন পাহাৰ কিমান দূৰ লাগি আছে চোৱা এই গোটেইটো চাহ বাগিচা ন এই তালৈকে গোটেই এই ভেড়া আছে ভেড়া মুতি দিল এই ঠাইখিনিতে স্বৰ্গদেউ চুকাফাই প্ৰথম ভৰি থৈছিলে অসমত অসমৰ ডিব্ৰুগড় জিলাৰ এইখন হ'ল টিপাম নামৰ ঠাই টিপাম চাহ বাগিচা নাহৰকটীয়াৰ পৰা 22 কিলোমিটাৰ দূৰত এফালে বেয়া ৰাস্তাটো এফালে গ'লে নাহৰকটীয়া হৈ ওলাব লাগিব দাৰ্জিলিং এটা ফিল আহি আছে বহুত ধুনীয়া ঠাই নাই যাবি চাহ জনগোষ্ঠীয় মানুহবোৰ এই জুপুৰিবোৰতে থাকে জুপুৰিৰ ছালবোৰ এই টকৌ পাতেৰে সজায় এই বাগানটো আমি কিনতে আহে বোলে জয়পুৰ টি এষ্টেট এইফালে চিনাৰীটো চোৱা কি মজা এইখনেই সেই টিপাম চাহ বাগিচা যিখন অসমৰ সকলোতকৈ ধুনীয়া চাহ বাগিচা বুলি কোৱা হয় এবাৰ ওপৰলৈকে যাওঁ কিমান দূৰ যাব পাৰোঁ ঠিক নাই বহুত ভাগৰ লাগিছে বৰ্মান ৰৈ গ'ল তাৰ অসুখৰ কাৰণে মই অকলে যাই আছোঁ আৰু কিমান দূৰ যাই পাওঁ ঠিক নাই আৰু ইয়াত বোলে 1000ৰো ওপৰত চিৰি আছে কেনেকৈনো বগাম শকত আপত মানুহ আমি একেবাৰে ওপৰত বুঢ়া ডাঙৰীয়াৰ থান এখন থকা বুলি কৈছে তাকে চাওঁ যাব পাৰোঁ নে নাই ধুনীয়া জেগা এই শান্ত সমাজৰ ওপৰত থাকে হাই হল্লা নাই ভাল লাগে আৰু আহিব পাৰে আপোনালোকে বহুত ধুনীয়া জেগা ওপৰত যোৱাৰ সামৰ্থ্য নাই ইয়াৰ পৰা ভগৱানক সেৱা কৰি নামি আহিলোঁ তললৈকে দেখাই যাওঁ বলকচোন তলটো কেনেকুৱা লাগে পাহাৰৰ টিলাবোৰত জুম খেতিৰ দৰে ঘাপ কাটি এইবিলাক চাহ খেতি কৰিছে পানী নৰয় ভাল লাগে এইবিলাক বৰষুণৰ বতৰত আহি আকৌ ভাল লাগে বহুত ভাল লাগে ইয়াত আহি ইয়াতে নিতো বহুত মানুহ আহে আহক আপোনালোকে এবাৰ টিপাম চাহ বাগিচালৈ ইয়াৰে সৌন্দৰ্য উপভোগ কৰিবলৈ